নৱম শ্ৰেণী অনুশীলনী 2.4 5 নম্বৰ 2 নম্বৰটো উৎপাদক বিশ্লেষণ কৰিব দিছিলে। আমি ইয়াত উৎপাদক বিশ্লেষণ কৰিবলগীয়া হ'লে শেষত যিটো -5 দিয়া আছে সেইটো 9xক ভাঙি আমি কি হয় -5xত লিখিম। মানে কি হয় শেষৰটোৰ লগত আমি মিলাইখিনি লিখিম। তাৰপিছত আমাৰ বাকী থাকিব কি -4x। তেতিয়াহে আমি কি হয় -4x -5x বিয়োগ কৰিলে তেতিয়াহে আমি 9x পাম। গতিকে কি হয় আকৌ আমাৰ যিহেতু ইয়াতে 4xৰ লগত মিলাব লাগিব। -4xৰ লগত মিলালে আমি কি হয় -4x² লিখিব লাগিব। আৰু কিন্তু আমাৰ দিয়া আছিলে -3x² হে। গতিকে আমি কাৰ পৰা বিয়োগ কৰিব লাগিব +x² পৰা -4x বিয়োগ কৰিব লাগিব। তেতিয়াহে -3x² পাম। গতিকে এইখিনি লিখাৰ পিছত কি হয় আমি কমন ল'ব পাৰোঁ। আৰু কমন ল'লে কি হয় x+1 সকলোৰ পৰা কি হয় কমন আহে। গতিকে আমাৰ সমীকৰণটো হ'ব কি হয় x+1 ব্ৰেকেট x² -4x -5 হ'ব হয়নে। আমি আকৌ পুনৰ x² -4x -5ক উৎপাদক বিশ্লেষণ কৰিব লাগিব। সেইখিনিক উৎপাদক বিশ্লেষণ কৰিবলগীয়া হ'লে কি কৰিব লাগিব x -5x -5 ইয়াৰ পৰা আমি কি হয় এইখিনি উৎপাদক বিশ্লেষণ কৰিব লাগিব। x+1 ব্ৰেকেট ইয়াৰ পৰা কি কমন আহিব x কমন আহিব হয়নে নাই। x কমন আহিলে ভিতৰত কি থাকিব xয়ে থাকিব কাৰণ x² হয়নে নাই। গতিকে x থাকিব ভিতৰত +1 ইয়াতে -5 কমন আহিব ভিতৰত কি থাকিব x থাকিব আৰু এইফালে +1। এইখিনি কৰাৰ পিছত আমি x+1 লিখিব পাৰোঁ। তাৰপিছত কি লিখিম আকৌ পুনৰ x+1 দুটাতে কমন আহিব নহয়। তেতিয়া কি হয় শেষতো হ'ব x - 5। এইটো হ'ল কি হয় কৰিবলগীয়া উৎপাদক বিশ্লেষণ।